সকলোৱে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। বহুত দিনেই হ'ল মই ভিডিঅ' দিব পৰা নাই, তেনেকুৱা একো প্ৰব্লেম নাই, কিন্তু মানে এক্সাম আছিলে, সেইবাবে অলপমান ইউটিউবৰ পৰা ছুটি ল'লোঁ মানে আৰু এনেকুৱা একো কথা নাই যে এক্সাম থাকিলে মানে ভিডিঅ' কৰিব নোৱাৰে, কৰিব পাৰে। তথাপিতো মানে কি হয় জানানে, যদি মানে ভিডিঅ' কৰি থকা হয় মানে কি যি বস্তুৱে দেখা কিয় নাযাওঁ কিয় খালি ভিডিঅ'য়ে কৰি থাকিবলৈ মন যায়। আৰু মানে কি ভিডিঅ' কৰি থকাৰ পাছততো আকৌ এডিট আহে, মানে এনেকুৱা লাগিয়ে থাকে ইউটিউবত কেতিয়া দিম আৰু এনি টাইম মানে কি এডিট মানে সময় লাগে ন, সেইবিলাক মানে মই সেইকাৰণে অকণমান আঁতৰত থৈ দিছিলোঁ। বোলো ভালদৰে এক্সামটো দি লওঁ, তাৰপিছত আকৌ আগৰ দৰে ভিডিঅ' বনাম, মানে ষ্টাৰ্ট দিম আৰু বিশেষকৈ তেনেকুৱা একো কণ্টেণ্ট নাছিলেই যে এনেকুৱা ধৰণৰ স্পেচিয়েল দিনো নাই যিবিলাক মানে ভিডিঅ' দিব লাগিব। সেইবাবে মোৰ এক্সাম কালি খতম হ'ল, মানে শনিবাৰে, আৰু আজি আছে দেওবাৰ। মানে কিবা কিবি ল'ব লগা আছে, যিহেতু আহি আছে সৰস্বতী পূজা মঙলবাৰলৈ। কাপোৰ বাৰু লোৱা হ'ল, কাইলৈ আনিমগৈ সোমবাৰে, আৰু কিবা কিবি ল'ম। কি লওঁ বাৰু আপোনালোকক নিশ্চয় দেখামেই। তেনেকুৱা একো খাচ নহ'লেও মানে কি কাপোৰ লৈছোঁ সেইকেইযোৰ মানে চিলাব দিছোঁ, সেইকেইযোৰ আনিলে আপোনালোকক দেখুৱামেই। তাৰ বাহিৰে ইয়েৰিংছ মানে আৰু কিবা কিবি যিবিলাক প্ৰয়োজনীয় বস্তু দৰকাৰ হয় সেইবিলাকতো ল'মেই। সেয়া মানে ল'লে আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কৰি দিব, আৰু বন্ধু বান্ধৱীৰ লগত যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, যাতে জল্দি মানে মই গ্ৰ' কৰিব পাৰোঁ। হেই গাইজ, কালি যে মই আপোনালোকক কৈছিলোঁ কাপোৰ দেখুৱাম বুলি, এইযোৰ হৈছে প্ৰথম কাপোৰযোৰ। এইযোৰ এনেই চিম্পুল কাপোৰ, মায়ে নাম সকামৰ বাবে লৈছিলে। এইযোৰ কিনোতেই এনেকুৱা দহি গোঠা হৈ আছিলে, আৰু মেখেলাখনো চিলোৱাই হৈ আছিলে। দেখিছে কিবা গাড়ী দিয়াৰ নিচিনা। মই ভালদৰে ইমান কাপোৰ চিনি নাপাওঁ, কিন্তু কাপোৰযোৰ এনেই ভাল লাগিলে, সেইবাবে মায়ে লৈছিলে। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, যিহেতু কাপোৰ মই এতিয়া আপোনালোকক দেখুৱাব লৈছোঁৱেই। চাওকচোন, ইয়াত ইমান ধুনীয়া মানে বেঙুনীয়া কালাৰৰ, তাত গল্ডেন আৰু ব্লেক আছে। আৰু এইযোৰ হৈছে নেক্সট কাপোৰযোৰ। এইযোৰ হোৱাইটত আছে, কেঁচা পাটৰ কাপোৰ, আৰু এয়া সৰু সৰু ফুল আছে। এইখন চাদৰখন, এইখনত এনেদৰে কাম আছে, ইমান ধুনীয়া লাগিছে ফুলটো মোৰ। আৰু এয়া দেখিছে সৰু সৰু বুটা আছে, ছেইম ফুল হয় খালি সৰু। আৰু এইটো হ'ল আগৰ যিটো পটিটো, আৰু এইটো হৈছে ব্লাউজৰ পিচ। ইয়াত দেখিছে সৰু সৰু ফুল আছে, আৰু মোৰ ইমান ভাল লাগিলে, মানে ব্লাউজটো হেভি হ'ব, চিলালে ভাল লাগিব পিন্ধিলে। আৰু এইটো চাদৰৰ যে যিটো পটি যে সেয়া, আৰু এইখন হৈছে মেখেলাখনো ছেমেই হয় চাদৰখনৰ সৈতে। আৰু মোৰ বহুত ভাল লাগিলে কাপোৰযোৰ। অ'কে, এতিয়া আহক ফাইনেল কাপোৰযোৰ। এইযোৰ হৈছে মোৰ কাপোৰ, যিযোৰ মই সৰস্বতী পূজাত পিন্ধিম বুলি লৈছোঁ। এইযোৰ হৈছে নুনি, মানে শাল নুনি বুলি কয়, যিযোৰ মানে কোমল আৰু ঠৰঙা নহয়, সেইযোৰ মই আনিছিলোঁ। এইযোৰটো হোৱাইট আৰু গল্ডেন, মানে এনেকুৱা এয়া দেখিছে কাম কৰা হৈ আছে। এনেই এতিয়া মোবাইলত ইমান ভাল দেখা নাই, কিন্তু ৰাতি বা দিনত পিন্ধিলে খুব ধুনীয়া লাগে। কাপোৰটো মানে কালাৰটো আপোনালোকে অৰেঞ্জ দেখিছে বা ৰেডো দেখিছে, কিন্তু এনেই পিংক হয়। 3টামান কালাৰ মানে দেখুৱায় আৰু কাপোৰযোৰত, পোহৰত লৈ কথা আছে। আৰু এয়া চাওক ইমান ধুনীয়া, মাজৰ সৰু সৰু ফুল আছে, এনেকুৱা পদুম ফুল টাইপৰ নিচিনা, আৰু মোক বহুত বেছি ভাল লাগিলে। আৰু ইয়াত হোৱাইট কালাৰৰ মানে দহি বটা হৈ আছে। আৰু ফাইনেল লুকটো আপোনালোকে চাই লওক। মোক কিন্তু খুবেই ভাল লাগিছে। ৰিয়েলত বহুত ধুনীয়া হয় কাপোৰযোৰ, কিন্তু মোবাইলত নাজানো আপোনালোকে কেনেকুৱা দেখিছে, কিন্তু মোক বহুত বেছি ভাল লাগিছে। এয়াই আৰু মোৰ সৰস্বতী পূজাত পিন্ধিবলগীয়া কাপোৰ। এতিয়া আহক সৰস্বতী পূজাৰ বাবে মই লোৱা সৰু
সুৰা কেইটামান বস্তু যিহেতু লৈছিলোঁ ভাবিলোঁ আপোনালোকক দেখুৱাই দিম। এইটো চিচি ক্ৰীম আৰু ফুটৰ পেকেটটো দেখিলে এযোৰ ইয়াৰিংছ ব্লেক কালাৰৰ হয় আৰু এযোৰ লৈছিলোঁ, ভাল লগাৰ বাবে ল'লোঁ, কিন্তু মই এযোৰ পিন্ধা নাই। আৰু এনে খোপা টাইপৰ লৈছিলোঁ, ভাবিছিলোঁ খোপা বান্ধিম, তাত মই নাবান্ধিলোঁ। আৰু এইটো ভেলভেট মেট লিপষ্টিক বুলি কয় সেইটো। এইটো হৈছে বিউটি ব্লেণ্ডাৰ আৰু আনাদাৰ এযোৰ ইয়াৰিংছ যিযোৰ গল্ডেনত আছে, এযোৰে মই পিন্ধিছিলোঁ সৰস্বতী পূজাত। আৰু এডাল চেইন আৰু এইটো নেইল পেইণ্ট ৰিমুভাৰ আৰু এইটো হৈছে বেগ মানে পাৰ্চ যিটো মই লৈছিলোঁ সৰস্বতী পূজাত। আৰু এয়াই হ'ল মই সৰস্বতী পূজাত লৈ যোৱা বা পিন্ধা বস্তু, কেইখনমান ফটো সৰস্বতী পূজাত উঠা আৰু আপোনালোকক দেখুৱাই দিলোঁ। যিহেতু এইটো ভিডিঅ' সৰস্বতী পূজাৰ পাছতহে দিয়া হৈছে, সেইবাবে আগতে দেখুৱাই দিছোঁ।